এফালে আইতা আইতা আছে আইতা ৰেডি হ'ল আইতা ডাঙৰ নাতি এয়া গুৰুজনৰ জন্ম জয়ন্তী উপলক্ষে আমাৰ গাঁৱত আজি 50 বছৰ আগৰে পৰা গুৰুজনৰ জন্ম জয়ন্তী উদযাপন কৰি থকা হৈছিলে আৰু তাৰেই এই বছৰ সোণালী জয়ন্তী আমাৰ গাঁৱত বৰ উলহ মালহেৰে উদযাপন কৰা হয়। সেই উদযাপনৰ আজি অন্তিম দিনত সাংস্কৃতিক শোভাযাত্ৰা আমাৰ মায়ে এগৰাকী আইতাৰ ৰূপত নিজকে উপস্থাপন কৰিছিলে আৰু এইসকল হ'ল নাতি আমাৰ আইতাৰ ৰূপত আৰু আইতাই যিদৰে আমাক সাধু কথা কৈছিলে ঠিক সেইদৰে তাৰে এটা প্ৰতিকৃতিৰ ৰূপত আমাৰ মায়ে আজি আমাৰ চুবুৰীৰে কণ কণ মইনাহঁতক লৈ তেওঁলোকক নাতিৰ ৰূপত লৈ আইতাৰ সাজত তেওঁলোকক সাধু কথা কৈ গৈছে। আজিকালিৰ সময়ত আমাৰ কণ কণ মইনাসকলৰো নিজৰ দৈনন্দিন জীৱনৰ ব্যস্ততা স্কুলৰ হোমৱৰ্ক এইবিলাকৰ মাজত তেওঁলোকৰ পঢ়া শুনাৰ লগতে এই আইতাৰ যি সাধু কথা আৰু তেওঁলোকৰ মৰমৰ বান্ধোন নাতি আৰু আইতাৰ মৰমৰ বান্ধোন ক'ৰবাত পাছ পৰি ৰয়। সেই এয়া হ'ল আমাৰ ঘৰৰ ওচৰৰ আমাৰ অকণমানি মইনাহঁত, সেয়া মোৰ ডাঙৰ দাদা আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ বৰমা বৌ, আমাৰ সৰু বৌ, মা আৰু তেওঁৰ নাতিসকল আইতা। ইমান উৎপাত কৰিছে যে ধন্যবাদ আৰু নতুন ভিডিঅ' দেখি চাই থাকিব আৰু লাইক আৰু ছাবস্ক্ৰাইব